নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল প্ৰিয়ংকা টিভিলৈ স্বাগতম জনাইছোঁ। আৰু মই আজি ভাবিলোঁ এটা ব্লগ বনাম। এইকেইদিন ক'তো ঘৰৰ পৰা যাবও পৰা নাই, ওলাবও পৰা নাই। আমাৰ ঘৰৰ পিছফালে এটা ডাঙৰ পুখুৰী আছে আৰু সেই পুখুৰীটোৰ নামেৰে আমাৰ গাঁওখনৰ নামো হৈছে। বলকচোন দেখাওঁ। আৰু এই পুখুৰীটো দৰঙী ৰজা মহাৰাজ বীৰেন্দ্ৰ নাৰায়ণৰ কোনো বংশধৰে এই পুখুৰীটো খান্দিছিল। আৰু এই পুখুৰীটো ৰজাই খন্দাৰ বাবে, ৰজাই খন্দা পুখুৰীৰ বাবে গাঁওখনৰ নাম ৰাজাপুখুৰী হয়। আৰু এই পুখুৰীটোত প্ৰায় 47 বিঘামান মাটি আছে। আৰু চাওকচোন পুখুৰীটো কিমান ডাঙৰ। বৰ্তমান এই পুখুৰীটোত পানী প্ৰায় নাই, অকণমান পানী আছে। পুখুৰীটো সিঁচা হৈছে, সেইকাৰণে পানী নাই। আৰু গতিকে পানী নোহোৱাৰ বাবে আমাৰ পুখুৰীটোত শৌচ কৰাৰ আমাৰ ভাগ্য হৈছে। এনে এইটো পুখুৰীত পানী প্ৰায় থাকে আৰু সেইকাৰণে ফুৰিব আহিছোঁ। এয়া মোৰ এইবিলাক লগৰীয়া। কৈ দিয়া কিবা এটা। কি ক'ম আৰু, প্ৰিয়ংকা বাৰ চেনেলটোক লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এই ৰাজাপুখুৰীটোৰ ওচৰতে আমাৰ ধাননি পথাৰ এখন আছে ওচৰতে। ধানবিলাক পকিছে আৰু অলপমান বাকী আছে। আৰু কেইদিনমান যোৱাৰ পিছত ধানবিলাক কাটিবই হ'ব। এয়া আমাৰ ৰাজাপুখুৰী। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।